প্ৰথমতে মই আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰো যদি অসমত সুপাৰ হিৰো মুভি আহে তেতিয়াহ'লে আপোনালোকে চাবলৈ যাব না যে অসমত এখন সুপাৰ হিৰো মুভি আহি আছে তাৰ বিষয়ে আমি কথা পাতিম ভিডিঅ'টো শেষলৈকে চাই থাকিব তো নমস্কাৰ কেনে আছে 2022 চনৰ 18 নৱেম্বৰতে সিনেমা এখন ৰিলিজ হ'ব বুলি তেওঁলোকে কৈছিল যদিও কিবা অসুবিধাৰ কাৰণে তেওঁলোকে পিছুৱাই পেলাই এতিয়া 10 মাৰ্চ 2023 মানে আহি থকা মাহত এই সিনেমাখন ৰিলিজ কৰাৰ কথা সিদ্ধান্ত লৈছে হয়তো বহুতেই গম নাপায় যে সিনেমাখনৰ নাম আদ্ভিত হয় মানে এক্সট্ৰা অৰ্ডিনাৰী অদ্ভুতৰ পৰা আদ্ভিত হৈছে আৰু তাত যিটো ট্ৰেইলাৰ ৰিলিজ কৰিছে ট্ৰেইলাৰটো চাই সঁচাকৈ অলপ ভাল লাগিছে বুলি কম মই কিন্তু তাতে যদি মই ক'বলৈ যাওঁ এই সিনটোত আপুনি যদি চাই তেতিয়াহ'লে সিনটো তেওঁলোকে ভিডিঅ'টো ৰেকৰ্ড কৰি আছে কিন্তু তেওঁলোকৰ স্ক্ৰীন অফ হৈ আছে তেনেকুৱা ধৰণৰ বহুতখিনি কমি আছে চিনেমাখনত বা কমি ওলাব পাৰে চিনেমাখনত কাৰণ ট্ৰেইলাৰটোতে ইমানখিনি বহুতখিনি কমি আছে বহুতকেইটা চিনত আপুনি ধৰিব পাৰিব কাৰণ VFXৰ যিটো এক্টিং লেভেল হয় সেইটো বহুত বেছি উন্নত মানৰ হ'ব লাগিব কাৰণ যিটো আপোনাৰ ওচৰত নাই সেইটো ইমেজিন কৰিবলৈ আপুনি এক্টিং কৰিব লাগিব সেইটো ইমেজিন কৰিবলৈ আপুনি ৰিয়েকশ্যন দিব লাগিব তেনেকুৱা ক্ষেত্ৰত বহুতখিনি ডিফিকাল্ট হৈ যায় এক্টিঙৰ কাৰণে তথাপিতো অসমীয়া চিনেমা জগতত এখন সুপাৰ হিৰো মুভি তেওঁলোকে আনিবলৈ চেষ্টা কৰিছে সেইটো কাৰণে মই বহুত ভাল পাইছোঁ কিন্তু কথা তাতে আহি যায় যে তেওঁলোকে যিখিনি বস্তু এখন সুপাৰ হিৰো মুভি দেখুৱাব বিচাৰিছে সেইখিনিৰ কাৰণে বহুত বেছি বাজেটৰ প্ৰয়োজন লো বাজেটত সেইখিনি বহুত উইক লাগিব আৰু কাৰ্টুন টাইপৰ লাগিব যদি আপুনি ট্ৰেইলাৰটো ভালকে চাই কিছুমান জেগাত কাৰ্টুন লাগিছে কাৰণ বৰ্তমান সময়ত অসমীয়া চিনেমা জগত জাষ্ট আগবাঢ়িবলৈ আৰম্ভ কৰিছে আৰু এইটো সময়ত ইমানখিনি বাজেট লগাই পেলাই এখন চিনেমা বনোৱাটো লাভদায়ক নহ'ব সেইকাৰণে তেওঁলোকে যদিও ট্ৰাই কৰিছে বাজেট কম আছে বহুতখিনি চিনত ধৰিব পৰা গৈছে কিন্তু এটলিষ্ট তেওঁলোকে ট্ৰাই কৰিছে সেইটো ভাল লাগিছে এতিয়া আপোনালোকৰ ওপৰত কথা আপোনালোকে চিনেমাখন চাব যাব নাযায় ছুপাৰ হিৰো মুভিৰ চবতকৈ ডাঙৰ ইম্পৰ্টেণ্ট বস্তু হৈছে VFX বা গ্ৰাফিক্স যিখিনিৰ ওপৰত বহুত বেছি প্ৰয়োজন আছে তাৰ পিছতে আহি যায় আপোনাৰ কাহিনীটোৱে অসমীয়া ৰাইজক আকৰ্ষিত কৰিব পাৰিব নহয় কাৰণ বৰ্তমান সময়ত মাৰ্ভেল DC দৰে বহুত ডাঙৰ ছুপাৰ হিৰো ইণ্ডাষ্ট্ৰী আছে আৰু তেওঁলোকৰ মেইন বস্তু এটা কাহিনী আছে তেনেকৈ যদি অসমীয়া চিনেমা জগতত ভাল কাহিনী আনিবলৈ তেওঁলোকে পাৰে তেতিয়াহ'লে VFX মানুহে অলপ হ'লেও ইগন'ৰ কৰি যিখিনি অলপ ভুল আছে সেইখিনি মানুহে ইগন'ৰ কৰি পেলাই চিনেমাখন চাবলৈ ওলাই আহিব পাৰে আৰু ট্ৰেইলাৰটোত তেওঁলোকৰ যিটো ড্ৰেছআপ মই দেখিছোঁ ড্ৰেছআপটো দেখি পেলাই এনেকুৱা ফিল হৈছে যে ক্ৰিছৰ পৰা তেওঁলোকে ইনস্পিৰেশ্যন লৈছে চাগে মানে মই ক'লোঁ যে আপোনাৰ মেইন কথাটো হ'ল বাজেটেই হয় আৰু বাজেট যদি কম হয় তেতিয়াহ'লে সুপাৰ হিৰো মুভি এখন ধৰিব পৰা যায় আৰু মই সকলো টিমৰ মানুহ যিটো কৃষ্ণকাপ প্ৰডাকশ্যন প্ৰাইভেট লিমিটেডৰ টিমৰ মানুহকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে তেওঁলোকে আহি থকা চিনেমাখন অসমৰ ৰাইজে আঁকোৱালি লয় আমাৰ চেনেলতে তাৰ ৰিভিউ পাই যাব আপুনি তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ' তেতিয়ালৈকে জয় হিন্দ জয় আই অসম